Hello guys, welcome back my YouTube channel again. তো আজিৰ পৰা হোলি ষ্টাৰ্ট হৈ গৈছে তো সকলোকে হ্যাপি হোলি তো আৰু এটা কথা নোটিস কৰিছানে মানে মোৰ চেনেলৰ নামটো আছিল প্ৰথমতে এয়াৰ ৰাইডাৰ্ছ তো এতিয়া চেঞ্জ কৰি দিলোঁ মানে এতিয়া নামটো চেঞ্জ কৰি কেনে ব্লগ অন সানডে বনাই দিলোঁ তো আৰু এটা বস্তু দেখাই আছোঁ মই আপোনালোকক বস্তুটো কি জানে আৰু বস্তুটো হৈছে এইটো মানে একশ্যন কেমেৰা এটা কিনিলোঁ এই কিবা 799 মানে 800 টকা পৰিলে তো ফাৰ্ষ্ট টাইম কিনিলোঁ নাজানো কেনেকুৱা হ'ব ভাল নে বেয়া তো বাজেট ইমান নাছিল তো ইটোকে কিনিলোঁ তো এইটো স্পৰ্ট কেম বুলি লিখা আছে ফুল HD বোলে তো ইটো আনবক্সিং কৰি কেনে আপোনালোকক ভিডিঅ' ফুটেজটো দেখুৱাম তো ভিডিঅ'টো কেনেকুৱা হয় মানে 700-800 টকাৰ কেমেৰাবিলাক তো প্ৰথমতে ইয়াৰ স্পেচিফিকেশ্যন লিখা আছে 1080p plus waterproof video 1920 1080 pixel 15 fps 128 into 720 pixel 330 fps super wide angle lens 140 degree waterproof up to 30 meter 1.5 2.0 LCD multi-language storage micro SD HC card not included battery is 900 mAh 1.5 hours চলিব এতিয়া বলক দেৰি নকৰি আনবক্সিং ষ্টাৰ্ট কৰোঁ তো খুলিলোঁ তো এইটো দামী কেমেৰা দৰে নাহে এইটো ডাইৰেক্ট বক্সত আহে ফিটিং একদম তো এইটো হৈছে মেইন কেমেৰাটো আৰে নলাই কিয় তো এইটো হৈছে মেইন কেমেৰাটো এইটো থাকক দিয়া পাছত দেখাম তো ইয়াৰ লগত পায় এটা USB চাৰ্জ কেবল আৰু এইটো হৈছে হেণ্ডেল বাৰ মানে চাইকেল বা বাইকতো লগাব পাৰে এইটো ইচ্ছা আৰু এইটো বা কিহৰ কাৰণে দিছে এইটো কেমেৰাটো ক'ত বা লগাব পাৰে চাগে এইটো তো বেছি বস্তু নাই ইয়াত আৰু এইটো এটা আছে কভাৰ এইটো এটা আছে হেলমেট মাউণ্ট আৰু এইবিলাক আছে কিবা কিবি এইবিলাক আৰু এটা আছে ইয়াত কিবা কিবি লিখা আছে নাজানিলে ইয়াতে চাই লগাব পাৰে বস্তুবিলাক তো ইয়াতে জে মাউণ্ট নাথাকে কিন্তু দিয়া আছিল ইয়াতে কিন্তু জে মাউণ্ট নাহিল তো জে মাউণ্টটো দিব পাহৰিল চাগে তো বস্তুবিলাক বেছি নাই কি কি আছে দেখাই আছোঁ এইটো এটা আছে USB চাৰ্জ কেবল এইটো এটা কি বা নাজানো ক'ত বা লগাই ফাৰ্ষ্ট টাইম কিনিছোঁ ন এইটো এটা ইয়াতে লগাই কেনে ব্লগ বনাব পাৰে আছে কিবা কিবি এইটো এটা আছে আৰু এইটো এটা মাউণ্ট আছে এটা হেণ্ডেল বাৰ আৰু এইটো কেমেৰাটো 800 টকাৰ ন সেইকাৰণে এইখিনিয়ে বস্তু আহিছে চাগে তো দামী হ'লে আৰু বহুত আহিলোঁ হয় তো এতিয়া কেমেৰাটো এই ৱাটাৰপ্ৰুফ কেছৰ পৰা খুলি কেনে দেখাই আছোঁ কেনেকুৱা হয় চ' খুলিলে এনেকুৱা হ'ব কেমেৰাটো তো আৰু ক'ত আছে তো বেটাৰীটো ইয়াতে আছে 900 mAh বেটাৰী আৰু ইপিনে চাৰ্জিং আছে এইটো আৰু এইটো আছে এইটো চাৰ্জিং আছে এইটো দেখাই আছোঁ তো খোলাৰ পিছত এইটো হয় এইটো চাৰ্জিং কেবল মানে ইয়াত চাৰ্জ দিব পাৰে আৰু ইয়াতে SD কাৰ্ড আৰু এইটো অন কৰা ছুইচ তো এতিয়া অন কৰোঁ নেকি চাৰ্জ আছে বা নাই তো অন হৈ গ'ল অন হ'লে দেখোন কিন্তু কি হ'ল চাৰ্জ নাই নেকি অঁ চাৰ্জ নাই তো প্ৰথমতে চাৰ্জ দিলোঁ অলপ আৰু তাৰপিছত দেখাই আছোঁ ভিডিঅ' লগতে কি কি ফেচিলিটি পাব ইয়াতে শ্ল'মো আছে নাই তো আগতে চাৰ্জ দিলোঁ ফাইনেলি কেমেৰাটো অন হ'ল চাৰ্জ দি তো এতিয়া মই কিবা কিবি দেখাইছোঁ ফেচিলিটি ইয়াত কি কি পাব
তো ইয়াৰ চাইজ আছে ইয়াৰ 16mm 12mm 8mm আৰু দেখাইছোঁ তো ইয়াত দেখা পাইছে ফৰ্মেট লেংগুৱেজবিলাক ইয়াতে চেঞ্জ কৰিব পাৰিব ইয়াতে চাব পাৰে আপোনালোকে লাষ্টত এইটো চাইজ আছে 108p আছে তো আৰু চাব পাৰে ইয়াতে 720p আছে আৰু VGA মানেনো কি বা এইটো নাজানো ফাৰ্ষ্ট টাইম ন তো ইয়াতে আছে আৰু হ'ল খালি তো এতিয়া বলক টেষ্টিং কৰোঁ নেকি ভিডিঅ' তো ভিডিঅ'টো শ্বুট কৰিছিলোঁ কেমেৰাত কিন্তু মোবাইলত যেতিয়া ল'লোঁ ভিডিঅ'টো কিন্তু ছাপৰ্ট কৰিব নোখোজে অলপ চ' ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ তো বেলেগ এদিন ভালকৈ ভিডিঅ' বনাই দিম কেমেৰা দি এই একশ্যন কেমেৰা দি চ' আজি দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে বহুত বেয়া লাগিল মানে চৰি সকলোকে মানে ভিডিঅ' কোৱালিটিটো দেখুৱাব নোৱাৰিলোঁ ন চ' আকৌ লগ পাম অতি সোনকালে মোৰ নেক্সট ভিডিঅ'ত তো এতিয়া বাই বাই